নমস্কাৰ সকলোকে মই মৌচুমীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এফালে আৰুচা পিঠা খাবলৈ লৈছে। এই পিঠা মই বনোৱা নহয় দেই, বাইদেউ বনাই দিছিলে। ভাপতে বনোৱা পিঠা হয়, খাবলৈ খুব টেষ্টি লাগে। আৰু এতিয়া চাহ তাহ খাই ওলাই আহিছোঁ। অকণমান ওচৰতে মেলা হৈছিলে, মেলা চাবলৈ বুলি। মেলা চাবলৈ গ'লে মাইকী মানুহৰ চকু পাকঘৰৰ বস্তুৰ ওপৰতহে পৰে। কাৰ কাৰ হয় নাজানো, কিন্তু মোৰ আকৌ এইবিলাকতহে চকু পৰে। বিভিন্ন ধৰণৰ কাপবিলাক দেখিলে লৈ আহোঁ নিচিনা লাগে। আৰু এইফালে ইহঁতে থিয় হৈ আছে, ভাবিছে কি মই ফটো মাৰিছোঁ বুলি ভিডিঅ' কৰি আছিলোঁ। আৰু এইফালে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ গাড়ী আছিলে। বাপেক পুতেক দুয়োটাই লটাৰী টিকেট লৈছিলে, কি পাইছে গম পায়নে? 2খন চালনী পাইছে, 10 টকীয়া চালনী। ইমান যে ঠগে বেপাৰীবিলাকৈ। মেলা চাই মেলি আহিলোঁ আৰু ইমান গৰম পৰিছে। আৰু এতিয়া দুইটা আইচক্ৰীম খাইছে। এটাইতো নিজৰ আইচক্ৰীমটো খাই লৈ আৰু ককাইকৰ আইচক্ৰীমটোও খাবলৈ যায়। এতিয়া পিছদিনাখন ৰাতিপুৱা হয়, মই একাপ ৰঙা চাহ বনাইছোঁ। চেনি নিদিয়াকৈ বনাইছোঁ। কাৰ কাৰ প্ৰিয় বাৰু ৰঙা চাহ। এখন ব্ৰেড লৈছোঁ আৰু এটা চিংৰা লৈছোঁ। এইটো মিনি চিংৰা বুলি নাম দিছোঁ দেই, তাৰ আচল নাম কি হয় মই নাজানো। ইয়াৰ ভিতৰত সোমাই থাকে ড্ৰাই ফ্ৰুইটছ, সোমাই থাকে, খাবলৈ খুব টেষ্টি লাগে। এইপিনে আমাৰ গুলুমুলু দুইটা খেলি আছে। আজি হিয়াহঁত বেলেগ ৰুমত যাবগৈ আৰু সঁচাকৈ মনটো খুব বেয়া লাগি আছে। এইফালে আমাৰ ডলি বাইদেউ যাবগৈ। একেবাৰে খালী খালী হৈ গৈছে। উপায় নাই, ভাড়াঘৰ জীৱন এনেকুৱাই। এইপিনে মই দুপৰীয়াৰ কাৰণে বনাই আছোঁ মচুৰ দালি, আৰু দালিত কেইডালমান মই ঢেকীয়া দিছোঁ, অকণমান আলু দিছোঁ। দালিখিনি এনেকৈ ভাজি ল'লে খাই ভাল লাগে। আৰু এইপিনে পাতত দিছোঁ মাছ, বটীয়া মাছ, তুৰা মাছ, গৰৈ মাছ, এনেকৈ কিবা কিবি মাছ আছিলে, পাতত দি দিছোঁ। খাবলৈ খুব টেষ্ট লাগে। আৰু এইপিনে মই ঢেকীয়া আলু ভাজিব লৈছোঁ। পাতত দিয়া মাছ ৰেডি হৈ গ'ল। পাতত দিয়া মাছ খাবলৈ মানে গোন্ধটোতেই মানে খাওঁ খাওঁ লাগি যায়, খাই খুব টেষ্ট লাগে। আৰু এইপিনে ঢেকীয়া আলু ভাজি ৰেডি হৈ গ'ল, দালিও ৰেডি হৈ গ'ল। দালিত মই অকণমান নেমু চেপি দিছোঁ, মাছতো অকণমান নেমু চেপি দিছোঁ। এইপিনে ভাত বাঢ়ি লৈছোঁ। এইপিনে মই ৰাতিৰ কাৰণে বনাইছিলোঁ লোকেল চিকেন, কলডিলৰ লগত বনাইছিলোঁ। কলডিলটো বজাৰৰ আছিলে, ইমানে তিতা খাবই নোৱাৰিলোঁ। মই নেক্সট এটা ভিডিঅ'ত লৈ আহিম তিতা কলডিল কেনেকৈ খাব পাৰি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।